নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি ভাল খবৰ। খবৰটি শুনি আপোনালোকে নিশ্চয় ভাল পাব। তো বেছি বকাবকি বাদ দি বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়িছোঁ। বন্ধুসকল, জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱাই দিলে এটি ভাল খবৰ। হয় বন্ধুসকল, ঠিকেই শুনিছে, জুবলী বৰুৱাই দিলে এটি ভাল খবৰ। খবৰটোনো কি জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বন্ধুসকল, শ্ৰেষ্ঠ মহিলা বঁটা লাভ কৰিছে আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী জুবলী বৰুৱাই। 2026 বৰ্ষৰ আছাম ষ্টেট ফিল্ম এৱাৰ্ডত শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী বঁটা লাভ কৰে জুবলী বৰুৱাই। বন্ধুসকল, ইতিমধ্যে কণ্ঠশিল্পী গৰাকীক সকলোৱে জনাইছে শুভেচ্ছা। লগতে আপোনালোকে জুবলী বৰুৱাৰ কোনটো গান শুনি বেছি ভাল পায় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বন্ধুসকল, জুবলী বৰুৱাৰ খবৰটো পাই কেনেকুৱা পালে সকলোৱে এটা কমেণ্ট কৰি জনাব। লগতে আমাৰ চেনেলৰ তৰফৰ পৰা জুবলী বৰুৱাক বহুত শুভেচ্ছা জনোৱা হ'ল। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে